মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে ই-লাৰ্ণিং একাডেমী চেনেললৈ স্বাগতম জনালোঁ। আজি আমি 10ম শ্ৰেণীৰ ইলেক্টিভ জিঅ'গ্ৰাফীৰ দ্বিতীয় পাঠ অৰ্থাৎ পৰিৱেশ ভূগোল পাঠটোত সন্নিৱিষ্ট MCQ সমূহৰ পুনৰ আলোচনা কৰিম। এই আলোচনাই তোমালোকক প্ৰশ্নবোৰ বুজাত নিশ্চয় সহায় কৰিব। আমি ইতিমধ্যে 15টা প্ৰশ্নৰ আলোচনা কৰিলোঁ, গতিকে পলম নকৰি প্ৰশ্নবোৰ আলোচনা কৰোঁ আহা। আমাৰ 16 নম্বৰ প্ৰশ্নটো হ'ল, বৰ্তমান পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ পাৰিৱেশিক সমস্যাটো হ'ল। ইয়াত 4টা সমস্যাৰ বিষয়ে দিয়া হৈছে: আগ্নেয়গিৰিৰ উদগীৰণ, গোলকীয় উষ্ণতা বৃদ্ধি, নিৰ্বননীকৰণ, বনজুই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গোলকীয় উষ্ণতা বৃদ্ধি। এই গোলকীয় উষ্ণতা বৃদ্ধি হ'ল মানৱসৃষ্ট আৰু প্ৰাকৃতিক কাৰণত পৃথিৱী পৃষ্ঠৰ গড় তাপমাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পোৱা ধাৰাবাহিক প্ৰক্ৰিয়া। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড, মিথেন আদি সেউজ গৃহ গেছ জমা হোৱাৰ ফলত সূৰ্যৰ উত্তাপ পৃথিৱীত আবদ্ধ হৈ পৰে আৰু ইয়াৰ ফলত সমগ্ৰ বিশ্বৰ উষ্ণতা বৃদ্ধি পায়। গতিকে পৃথিৱীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ পাৰিৱেশিক সমস্যাটো হ'ল গোলকীয় উষ্ণতা বৃদ্ধি। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। তলৰ কোনটো মানুহে সৃষ্টি কৰা বায়ু প্ৰদূষণৰ কাৰণ? মানুহে সৃষ্টি কৰা বায়ু প্ৰদূষণৰ কাৰণ। ইয়াতো 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ ভিতৰত বনজুই আৰু আগ্নেয়গিৰি উদগীৰণ হ'ল প্ৰাকৃতিক দুৰ্যোগ। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আণৱিক শক্তিৰ প্ৰয়োগ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, এচিড বৰষুণ সাধাৰণতে হয়। এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয়। এচিড বৰষুণ সাধাৰণতে ক'ত সৃষ্টি হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঔদ্যোগিক অঞ্চলত। এচিড বৰষুণ হৈছে এক প্ৰকাৰৰ বৰষুণ য'ত বৰষুণৰ পানীত অতিৰিক্ত পৰিমাণে এচিড বা অম্লীয় পদাৰ্থ যেনে ছালফিউৰিক এচিড, নাইট্ৰিক এচিড মিহলি হৈ থাকে। কল-কাৰখানা, উদ্যোগ আৰু বাহনৰ পৰা নিৰ্গত হোৱা ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড বায়ুমণ্ডলত থকা পানীৰ সৈতে বিক্ৰিয়া কৰাৰ ফলত ইয়াৰ সৃষ্টি হয়। গতিকে এচিড বৰষুণ ঔদ্যোগিক অঞ্চলত সৃষ্টি হয়। এটা চিত্ৰ দেখুওৱা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, তলৰ কোনটো বায়ু প্ৰদূষণৰ কাৰণ? ইয়াত আমাৰ 4টা অপশ্যন দিয়া হৈছে। অপশ্যনকেইটা আমি ভালদৰে পঢ়িব লাগিব। আগ্নেয়গিৰি উদগীৰণ, যান-বাহনৰ ব্যাপক প্ৰয়োগ, বনজুই ওপৰৰ আটাইকেইটা। ইয়াৰে ভিতৰত আগ্নেয়গিৰি উদগীৰণ, যান-বাহনৰ ব্যাপক প্ৰয়োগ, বনজুই এই সকলোতে বায়ুমণ্ডলত বিভিন্ন ক্ষতিকাৰক গেছ, ধোঁৱা, ধূলিকণা বা অন্যান্য পদাৰ্থৰ উপস্থিতিৰ ফলত বায়ু প্ৰদূষণৰ সৃষ্টি হয়। গতিকে ওপৰৰ আটাইকেইটাই হ'ব ইয়াৰ উত্তৰ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। তলৰ কোনটো পানী প্ৰদূষণৰ উৎস? ইয়াৰো অপশ্যনকেইটা আমি ভালদৰে চাই পেলাই খনিজ পদাৰ্থৰ উৎঘাটন, ৰাসায়নিক সাৰ বা কীটনাশক দৰৱৰ প্ৰয়োগ, পেলনীয়া দ্ৰব্য নিক্ষেপণ। এই আটাইকেইটা কাৰণেই হ'ল পানী প্ৰদূষণৰ উৎস। মানুহৰ কাৰ্যকলাপ বা প্ৰাকৃতিক কাৰণত পানীত বিভিন্ন ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ পানীৰ স্বাভাৱিক গুণাগুণ বিনষ্ট হোৱা প্ৰক্ৰিয়াৰ ফলতেই পানীৰ প্ৰদূষণ হয়। গতিকে ওপৰৰ আটাইকেইটাই পানী প্ৰদূষণৰ উৎস বা কাৰণ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। তলৰ গেছবোৰৰ ভিতৰত কোনটো গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? ইয়াৰ প্ৰথম 3টা গেছেই হ'ল সেউজ গৃহ গেছ আৰু ইয়াৰ আৰ্গন গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কিমান চনত ফিলিপিনছৰ মাউণ্ট পিনাটুবিৰ উদগীৰণ ঘটিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1991 চনত। এই চিত্ৰটো ভালদৰে চোৱা। 1991 চনৰ 15 জুনত ফিলিপিনছৰ লুজুন দ্বীপত থকা মাউণ্ট পিনাটুবি আগ্নেয়গিৰিৰ উদগীৰণ সংঘটিত হৈছিল। বিংশ শতিকাৰ আটাইতকৈ ভয়ংকৰ আৰু বৃহৎ আগ্নেয়গিৰি উদগীৰণ হিচাপে পৰিগণিত এই পৰিঘটনাই প্ৰলয়ংকাৰী পৰিৱেশৰ সৃষ্টি কৰিছিল। গতিকে এই প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ। বায়ুমণ্ডলত থকা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ।
ইয়াত 4টা অপশ্যন দিয়া হৈছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল 0.035%। ইয়াত ডায়েগ্ৰাম এটা দিয়া হৈছে এই ডায়েগ্ৰামটো ভালদৰে চাবা আৰু আঁকিবলৈ চেষ্টা কৰিবা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বায়ুমণ্ডলত থকা অক্সিজেনৰ পৰিমাণ। অক্সিজেনৰ পৰিমাণ এই ডায়েগ্ৰামটো চালে নিশ্চয় ধুনীয়াকৈ বুজি পাবা। অক্সিজেনৰ পৰিমাণ হ'ল 20.98%। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ বাবে অৰিহণা সৰ্বাধিক। অৰ্থাৎ বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিৰ বাবে কোনটো গেছৰ অৰিহণা সৰ্বাধিক। আমি ইতিপূৰ্বে পাই আহিছোঁ আগৰ প্ৰশ্নটো, ইয়াৰ বাবে দায়ী হ'ল কাৰ্বন ডাই অক্সাইড। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ, বায়ুমণ্ডলত থকা নাইট্ৰজেনৰ পৰিমাণ। এই ডায়েগ্ৰামটো ভালদৰে চালে আমি দেখা পাইছোঁ ইয়াত 78.08%। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ, বায়ুমণ্ডলত থকা আৰ্গন গেছৰ পৰিমাণ। আৰ্গন গেছৰ পৰিমাণ হ'ল 0.90%। এইখিনি গোটেইকেইটাই মনত ৰাখিবলগীয়া কথা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনটো সেউজ গৃহ গেছ নহয়। ইয়াত দিয়া তিনিটাই সেউজ গৃহ গেছ হয়, মাত্ৰ নাইট্ৰজেনেই সেউজ গৃহ গেছ নহয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল তলত দিয়া কোনটো সেউজ গৃহ গেছ হয়। এই হয় নহয় এই দুটা ভালদৰে তোমালোকে অপশ্যনকেইটা পঢ়ি চাবা। যিহেতু সেউজ গৃহ গেছ হয় বুলি দিছে, হ'লে ক্লৰফ্ল'ৰ কাৰ্বনছ এইটো গেছ সেউজ গৃহ গেছ হয়। বাকী অক্সিজেন, নাইট্ৰজেন, আৰ্গন সেউজ গৃহ গেছ নহয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ, তলৰ গেছবোৰৰ ভিতৰত কোনটো গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়। গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়। ইয়াত ভালদৰে অপশ্যনকেইটা পঢ়ি আমি ইয়াৰ উত্তৰটো হ'ব অ'জন। কাৰ্বন ডাই অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইড এইকেইটা হ'ল গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী গেছ। ইয়াৰ পিছত আৰু শেষৰ প্ৰশ্নটো হ'ল গোলকীয় উষ্ণতা বৃদ্ধি হ'ল, ইয়াত দিয়া আছে 4টা অপশ্যন। ইয়াৰ ভিতৰত গোলকীয় উষ্ণতাটো হ'ল এটা আন্তঃৰাষ্ট্ৰীয় সমস্যা, কোনো স্থানীয় বা ব্যক্তিগত বা আঞ্চলিক সমস্যা নহয়। ই হৈছে আমাৰ সমগ্ৰ বিশ্বৰে এটা সমস্যা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজি প্ৰস্তুত কৰি উলিওৱা প্ৰশ্নসমূহৰ আলোচনাই তোমালোকক নিশ্চয় সহায় কৰিব। পৰৱৰ্তী আমি আৰু প্ৰশ্ন লৈ আহিম। এনেধৰণৰ উপযোগী ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি থ'বা। আজিলৈ আহোঁ, ধন্যবাদ।